बाय इनसाइडेनि बर'आव आं मिथु बर' कंग्रेस दोलोआ मोनसेल' हारिखौ लानानै राजखान्थि खालामा मोनफ्रोमबो हारिनि गेजेराव थानानै गोरोबलायनायनि गेजेरजों बयनिबो जौगानायनि थाखाय खामानि मावो बे बाथ्राखौ बुंदों बरखेत्री बियाबनि कंग्रेस एमएलए दिगन्त बर्मना गोष्ठी संग्राम আমি কংগ্রেস দলে এটা নির্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি বা নিৰ্দিষ্ট হেৰি কৰি আমি ৰাজনীতি নকৰোঁ আমি সকলো জনগোষ্ঠীৰ লগত একেলগে থাকি আমি ৰাজনীতি কৰিব বিচাৰোঁ ইয়াত আমি ভাগ ভাগ কৰি ৰাজনীতি আমি নকৰোঁ বড়ো আমাৰ নিজা মানুহ ৰাভা আমাৰ নিজা সাঁওতাল আমাৰ নিজা ডিমাচা কাৰ্বি আমাৰ নেপালী আমাৰ কলিতা ৰাজবংশী আমি সকলোৱে লগ লাগি এখন সমন্বয়ৰ অসম এখন কৰিব বিচাৰোঁ কংগ্ৰেছ দলে আমি কোনো জনগোষ্ঠী জাতিক লৈ ৰাজনীতি নকৰোঁ সকলোৱে আমি এক অসমীয়া আমি একেলগে লগ লাগি হিন্দু বেংগলী হওক মুছলমান সকলোৰে লগত আমি লগ লগাই একেলগে আমি কাম কৰিব ইচ্ছা কৰোঁ গতিকে ইয়াত জনগোষ্ঠীৰ ভোট আশা কৰি পেলাই আমি ৰাজনীতি কৰা নাই मख'नो गोनांदि हादोरसायाव जानो गोनां उफ्रा बिसायख'थिनि थाखाय मोनफ्रोमबो राजखान्थि दोलोजों लोगोसे उदां बिजाथिफोरा गावबा गावखौ देरहाहोनो थाखाय जानजि खाफ्रानायजों लोगोसे फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामनायखौ नुनो मोन्दों बेबायदि समावनो बरखेत्री बियाबनि कंग्रेस एमएलए दिगन्त बर्मना बिटिआरनि 28 नं तामुलपुर बियाबाव दोलोनि बिजाथि भास्कर दाहालनि जानानै फोसावदिंनाय हाबाफारियाव बाहागो लानानै ओरैबायदि बुङो मित्रजोঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিয়াগম বেগম নেতা মন্ত্ৰী ইয়াত আহি বাহৰ পাতিছে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে আকৌ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বিজেপিৰ ধৰ্মই যেতিয়া নিৰ্বাচন আহিব তেওঁলোকে উমৰিখাই পৰিব নিৰ্বাচন শেষ হোৱাৰ জিকাৰ পিছত তেওঁলোকে ইয়াৰ পিঠি দিব ধৰ্ম তেওঁলোকৰ আপুনি নিশ্চয় গম পাইছে যে মোদী ডাঙৰীয়াই নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি ভাষণবিলাক আপোনালোকে শুনিবচোন তেওঁলোকে কি বৰ কথা কৈছিলে আৰু আজিৰ ভাষণৰ লগত টেলি কৰিব এতিয়া কি হৈছে পেট্ৰলৰ দাম কিমান আছিল গেছৰ দাম 400 বিচাৰিছিলে 1000 হ'ল মিঠাতেলৰ লিটাৰ 250 টকা হ'ল তেওঁলোকৰ কথা আৰু কামৰ এটা পাৰ্থক্য আছে গতিকে মানুহে ইতিমধ্যে বুজি পাইছে আপুনি নিশ্চয় গম পাইছে যে যেতিয়া দিল্লী বিধানসভা নিৰ্বাচন হৈছিলে আপুনি প্ৰচাৰ কাৰ্যত দেখিব চাৰিওফালে বিজেপিৰ দম আপোনাৰ চাৰিওফালে পোষ্টাৰ বেনাৰ আমি দেখিছিলোঁ মই নিজেও সেই সময়ত দিল্লী পৰিভ্ৰমণ কৰিছিলোঁ কিন্তু দেখিলোঁ যে তেতিয়া বিজেপি 3খন আসন পালে 67খন আপে পালে এইবাৰো উপনিৰ্বাচনত সেইটো হ'ব গৈ আছে আপুনি দেখিব মানুহে ভাল পোৱা নাই আজি তামুলপুৰ সমষ্টি বা গোসাইগাঁৱৰ কথা নকওঁ একজনকে আমাৰ সন্মানীয় বিধায়ক প্ৰয়াত হৈছে তেখেতসকলৰ আত্মাৰ আজি শান্তি মই কামনা কৰিছোঁ সেইটো বেলেগ কথা ইয়াত পাতিব বা মাজুলীতো আমি নকওঁ নিৰ্বাচন পাতিব লাগিব এজন তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতে এটা উচ্চ সন্মান পাইছে যাব লাগিব কিন্তু কি কাৰণত ভৱানীপুৰ হাওৰা বা মৰিয়ত নিৰ্বাচন পাতিবলগীয়া হ'ল তাতো কোনো প্ৰয়োজন নাছিলে চৰকাৰী ধন হৰত কৰি পেলাই এই ৰাইজৰ টকা আজি কৰোৱাত মানুহ খাব পোৱা নাই মানুহ হতাশাগ্ৰস্ত কৰ্মসংস্থাপন হেৰুৱাইছে হাজাৰ হাজাৰ মানুহ আজি বিভিন্ন কোম্পানীত চাকৰি কৰা মানুহ ঘৰত উভতি আহি পেলাই একো কাম বন নাই বনাই ঘূৰি আছে আৰু অথচ আমাৰ চৰকাৰৰ পইচা খৰচ কৰি 3টা উপনিৰ্বাচন প্ৰতি কি বাহবা ল'ব বিচাৰিছে চৰকাৰখনে মই বুজি পোৱা নাই সেইকাৰণে মানুহে এইবাৰ উচিত শিক্ষা দিব বুলি মই বিজেপিক মই অনুমান কৰিছোঁ পৰৱৰ্তী সময়ত আৰু উপনিৰ্বাচন চলি আছে বিগত কেইবাদিনৰ ফিখন এটা ফল আহি তামুলপুৰ ঘূৰি পৰিছে আজি আপুনি আহিছে আপুনি বৰক্ষেত্ৰী সমষ্টি বিধায়ক হিচাপে আহিছে আহি তামুলপুৰত নিৰ্বাচন কাৰ্য চলিছে কি ক'ব আজি আমি যথেষ্ট আশাবাদী কাৰণ আমি বহুত বছৰ এই সমষ্টিৰ পৰা আমি প্ৰাৰ্থিত্ব দিয়া নাছিলোঁ আপুনি জানে যে এটা সময়ত যিটো বড়োলেণ্ড অঞ্চলত এটা অগ্নিগৰ্ভ অৱস্থা গতি কৰিছিলে আৰু সেই অগ্নিগৰ্ভ অৱস্থিতিৰ স্থিতি হামকাত পতাইছিল কংগ্ৰেছ দলে আৰু তেতিয়া তৰুণ গগৈৰ নেতৃত্বত ডক্টৰ ভূমিধৰ বৰ্মন তৰুণ গগৈ আদি সকলোৱে লগ হৈ পেলাই আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত BTC চুক্তিখন সম্পাদন কৰিছিল আৰু তাৰ পিছৰ পৰাই ক্ৰমাগতভাৱে BTCত শান্তি প্ৰতিষ্ঠা হৈ আহিছে আৰু তাৰ ফলশ্ৰুতিত হয়তো কংগ্ৰেছ দলেও আমি কেণ্ডিডেট দিয়া নাছিলোঁ কিন্তু এতিয়া পৰিস্থিতি সলনি হ'ল আৰু আপোনালোকে দেখিব যে লাহে লাহে আমাৰ সভাপতি ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া সভাপতি হোৱাৰ পিছত এটা সিদ্ধান্ত ল'লে যে আমি যে যিবোৰ সমষ্টিত বহুদিন প্ৰাৰ্থিত্ব দিয়া নাই তাৰ মানুহৰ কংগ্ৰেছ কৰ্মীসকল হতাশাগ্ৰস্ত হৈ আছে যে আমি এবাৰ সিদ্ধান্ত ল'লোঁ যে আমি তামুলপুৰৰ নিচিনা সমষ্টিবোৰত আমি বিশেষকৈ তামুলপুৰত যে আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমি এবাৰ থিয় কৰাম আৰু সেই অনুসৰি দাহাল ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু আমি যথেষ্ট আশাবাদী আৰু আপোনালোকে জানে যে এই সমষ্টিটো অতীততে ধনী বসুমতাৰী ডাঙৰীয়া ইয়াৰ পৰা বিধায়ক আছিলে আনিবাৰীত নলবাৰী জিলা তাৰ পৰৱৰ্তীত অম্বৰীশ লাহী ডাঙৰীয়া আছিলে পদুম বাহাদুৰ চৌহান ডাঙৰীয়া আছিলে এইটো আচলতে বেছিকেলি কংগ্ৰেছৰ সমষ্টি কিন্তু যোৱা BTCৰ চুক্তিৰ পিছত সেইটো অলপ সলনি হৈছিলে গতিকে এতিয়া এইবাৰ আমি এটা লক্ষ্য কৰিছোঁ যে এইবাৰ আমাৰ যথেষ্ট জয় হোৱাৰ আমাৰ যথেষ্ট চান্স আছে আমি দেখিছোঁ আমি বিভিন্ন অঞ্চলত আজি আমি পৰিভ্ৰমণ কৰিছোঁ কংগ্ৰেছৰ সংখ্যা কমি যোৱা নাই তেওঁলোকৰ
আজিও একান্ত সৈনিক হিচাপে কংগ্ৰেছ দলৰ হৈ কাম কৰি আছে আৰু মই ভাবোঁ এই কংগ্ৰেছ কৰ্মীসকলৰ আমি প্ৰচেষ্টাত নিশ্চিতভাৱে আমি এই সমষ্টিটো দখল কৰিবলৈ সক্ষম হৈছে। উপ নিৰ্বাচন পাতি পেলাই মানুহে উৎসৱ মানুহৰ দুখ দুৰ্ভাৱে চিন্তা নকৰে যে উৎসৱ পাৰ্বণৰ নিচিনা তেওঁলোকে এইবিলাক উৎসৱ পাতি থাকিব পাৰে। বিভিন্ন প্ৰলোভন দিব, টকা পইচাৰ প্ৰলোভন দিব, কিবা প্ৰলোভন দিব আৰু মানুহে যিকেইটা আহিলে সেইকেইটা লাষ্টত গম পাব। আৰু 24ৰ পিছততো আৰু বিজেপি চৰকাৰ ভাৰতবৰ্ষত নহয়, গতিকে নিশ্চিতভাৱে তেওঁলোকক পুনৰ ঘূৰি আহিব।